খতম হৈ যায়। এটা পুৰা সেয়া গুলমোহাৰ যেন হৈ গ'ল। মাজত মোৰ খাল আছে সেইটো কাৰণে। অঁ বৰ দিগদাৰ দেই, মোৰ লাৰু বনোৱাৰ হাত নহয় দেই। এইখিনি উঠাইছোঁ। ট্ৰায়েল বলকেইটা উঠাইছোঁ। ভৰিখন লেতেৰা দেখাত লাগিছে সঁচা কথা কৈছোঁ। ভৰি অঁ এইটো অলপ ভাল হৈছে, দৌৰা কেক টাইপ হৈছে অলপ ন, তাতে থেপলা কৰিলা। হাতখন বেয়া দেখিছে নেকি? ফুলি লাৰু বনাই আছোঁ। মই কিবা বেলেগ বেলেগ শ্বেপো বনাই আছোঁ। সিও মোৰ লগত বনাই আছে আৰু তাৰ সি নতুন শ্বেপ বনাই আছে। মই তাক তাৰ সি বিচৰাৰ ধৰণে বনাব দিছোঁ। যেনেকৈ এইটো দেখিছে নাই? এইটো মোদক বনাইছে। হা? এইটো পাৰফেক্ট বাবুৱে শ্বেপ। এইটো মোদক বনাইছে। পাপা এইটো আৰু এটা বনাই দিওঁ, পাৰফেক্ট শ্বেপ। দেখিছে ইমান ভাল শ্বেপৰ বনাওঁ। আৰু বনাই টিকিলো কেইটা মোৰ কাৰণে। সৰুৰে বনাই দিব, প্ৰথমতে ডাঙৰ বনাব। যিখন চাই আছা নেকি? তুমি এইখন চাই থাকা, আমি এইখন চাই থাকোঁ। চবটো হৈয়ে গ'ল ন, খালি অলপমান পানী ঢালাকৈ ৰাখিলে হ'ল। দেখাই দিয়াচোন কি বনাই। আঙুলি চেপত বনাইছে। পাৰফেক্ট গুড। তোমাতকৈ বেছি ভাল সৰু হৈছে। আছে এখন কোনোবা এটা বাচনত আছে। পাৰফেক্ট। মোৰ ছেকেণ্ডটো সেইটো আঙুলিটোৱে কি তোমাক দেখাই নাই। ইফালে আহিবাচোন আপুনি। মা কিটচেন চম্ভালিবলৈ গৈছে। কৰিছা? কৰি আছে। মা আহি গ'ল আকৌ। মোৰ এটা শুনালোঁ। লাৰু বনোৱা কম্পিটিশ্যন চলি আছে। পাৰফেক্ট। মই গোলগাপ্পা শ্বেপ। বনা নাই। গোলগাপ্পা শ্বেপ। মই চাৰ্কেল বনাবলৈ জানো, কিন্তু মই ফিৰভি বেলেগ বেলেগ শ্বেপ বনাওঁ। বেলেগ বেলেগকেইটা মোৰ ভাল লাগে। মোৰ ইনভেনশ্যন হ'ব। মোৰ পূৰা পাৰফেক্ট। পাৰফেক্ট ন, তলৰ পিনে ঢাকলা হৈ আছে। চাউণ্ডটো কাটি দি আছে। পেৰা বনালা?
লগা নালাগে চাওঁ এতিয়া মই স্কুৱেৰ বনাইছোঁ এনেকৈ লোৱাচোন চেপেটা কৰা পেৰা পেৰা এইটো পেৰা আমাৰ পিঠাগুড়ি মোডাকো আছে এইটো মোদক এইটো পেৰা আৰু সমোসা বনাম নালাগে স্পাইচি একদম আছে তেল পিঠা হৈছে এইটো গোলগপ্পা হৈছে এইটো মোৰ ইমান ডাঙৰ ফিৰি পাৰফেক্ট বনিছে প্ৰথম আৰু আছে নেকি এই দুই নম্বৰ আৰু কিবা আমাৰ বাবুৱে কি বনালা মই বনালোঁ ইটো এইটো এটা এইটো বনালে পেৰা এইটো বনাইছে মোদক এইটো কি বনালা এইটো ডোনাট বনাইছে নহ'লে বাছ আৰু ইয়াৰ পৰা মই বহুতকেইটা টিকলো এই যেটা মই বনাইছোঁ এই তিনিটা এইকেইটা ডাঙৰ চাইজ এইকেইটা সৰু চাইজ এই তিনিটা মই বনাইছোঁ চাহ এটা খুৱাই দিওঁ কা তোমাৰ নাখাওঁ মই টেষ্টটো কোৱা আকৌ ভালে আছে